অবুজ প্রাণ গধুর পাপ অজান মন্দর বন্দিত কালবাৰ ফালে নৈ যেন বৈ গৈছে যিছু হ'ল য'ত ক্ৰুচবিদ্ধ অবুজ প্ৰাণৰ গধুৰ পাপৰ অজান মন্দৰ বন্দিত কালবাৰ ফালে নৈ যেন বৈ গৈছে যিছু হ'ল য'ত ক্ৰুচবিদ্ধ সকলোকে সুপ্ৰভাত। সকলো প্ৰাণীৰ ভাষা সিহঁতেহে বুজি পায়। কোনো এটা পথৰ ওপৰত অনেক পৰুৱাৰ এটা দল আছে আৰু সেই পৰুৱাবিলাকে সেই পথত অহা যোৱা কৰিছে আৰু সেই পথেদি অহা যোৱা কৰা লোকসকলে সেই পৰুৱাবিলাকৰ ওপৰেদিয়েই গছকি পাৰ হৈ গৈছে, যাৰ ফলত অনেক পৰুৱাই ভৰিৰ গছকাত মৃত্যু হৈছে। এতিয়া সেই পৰুৱাবিলাকক আমি কেনেকৈ ক'ম যে পথত অহা যোৱা কৰা মানুহৰ গছকাত তোমালোক মৰিবা? পৰুৱাবিলাকক আমি যিমান চিঞৰি চিঞৰি ক'লেও সিহঁতে একো বুজি নাপায়। যেতিয়ালৈকে আমি পৰুৱা হৈ সিহঁতৰ ওচৰলৈ নাযাওঁ আৰু তেওঁলোকৰ সৈতে কথা নাপাতোঁ, তেতিয়ালৈকে সিহঁতে আমাৰ ভাষা বুজি নাপায়। মানুহবোৰেও ঈশ্বৰৰ কথাবোৰ বুজি পোৱা নাছিল। সেইকাৰণে ঈশ্বৰে নিজেই মানুহৰ ৰূপত এই জগতলৈ আহিল। এয়া মই কোৱা নহয়, কিন্তু পবিত্ৰ শাস্ত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 1 অধ্যায়ৰ 14 পদত লিখা আছে, সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। এই বাক্যত প্ৰভু যীশু খ্ৰীষ্টক বাক্য বুলি কোৱা হৈছে, অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্ট যিজন স্বয়ং ঈশ্বৰ, তেওঁ মানুহৰ ৰূপত এই জগতলৈ আহিল, যাতে এতিয়া মানুহে সেই মানৱৰূপী ঈশ্বৰৰ ভাষা বুজি পায়। সেই পৰুৱাবিলাকৰ নিচিনা মানুহেও পাপ কৰি অনন্তকলীয়া মৃত্যুৰ দিশলৈ আগবাঢ়ি গৈ আছিল। সেই অনন্তকলীয়া মৃত্যুৰ দিশে যোৱা মানুহক প্ৰভু যীশু খ্ৰীষ্টই অনন্ত জীৱনৰ পথ দেখুৱাইছে। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। সেইকাৰণে প্ৰিয়সকল, নিজৰ পাপ স্বীকাৰ কৰা আৰু নিজৰ পাপৰ পৰা ক্ষমা পাই প্ৰভু যীশু খ্ৰীষ্টক নিজৰ জীৱনৰ উদ্ধাৰকৰ্তা হিচাপে স্বীকাৰ কৰা। ধন্যবাদ। নৈ যেন বৈ গৈছে যিছু হ'ল য'ত ক্ৰুচবিদ্ধ, যিছু হ'ল য'ত ক্ৰুচবিদ্ধ।